মাত্ৰ মানে বিয়া ঘৰত বহুত ডাঙৰ কথা এটা হ'ল কোনে কৰিলে এইটো অসভ্যালি কাণ্ড নাজানো আৰু হেল্ল' ফ্ৰেণ্ডছ কিন্তু সকলো আশা কৰোঁ সকলো ঠিকে আছে আমাৰ বিশেষকৈ বিয়া লাগিছে তো মই বিয়াৰ ব্লগ এটা লৈ আহিছোঁ আজি আমাৰ মানে বৰ্তাৰ ল'ৰাটো বিয়া তাকে মই এনজয়মেণ্টখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি থাকা ঠিকে আছে এতিয়া আপোনালোকে চাই যাওক মোৰ লগতে বিয়াখন বিয়াৰ আজি হৈছে জোৰোণৰ দিনা কি কিনো হয় কিনো কৰি আছে চাওকচোন বাৰু আমাৰ মানে আমি নাথ মানুহ যে আমাৰ জোৰোণ মানুহৰ বিয়াবিলাক কেনেকৈ হয় তো আপোনালোকে চাই যাওক মই দেখুৱাই যাওঁ আজি জোৰোণ বিয়াৰ ধমাকা চলি আছে কইনা ঘৰ আহি পালোহি আমি
দৌৰণি চলিছে দেই আমি কইনা ল'ৰা ঘৰ মানুহ কইনা ঘৰ হৈ গ'লো আৰু দৌৰণি পৰ্ব চলি আছে
ফাইনেলি কইনা আনি কৰি সমজাই দিলোঁ কইনা ঘৰত। আৰু এতিয়া আহি আছোঁ, এইগালে চিঞৰ লগাই আছে গোটেইটাকে। এতিয়া ঘৰলৈ আহি আছোঁ আৰু কিবাকিবি নিয়ম কৰিব চাবলৈ ধৈৰ্য নহ'ল আৰু গোটেই ৰাতি টোপনি ক্ষতি কৰি কিবাকিবি লাগি আছে। চকু টকু কাজল লগাই গৈছিলেগৈ, ক'লা পৰি গ'ল। প্ৰভু, এতিয়া আৰু ঘৰমুখী যাত্ৰা আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত। বাই বাই।